নমস্কাৰ এটা ডাঙৰ খবৰলৈ আপোনালোকৰ মাজত প্ৰথমবাৰৰ বাবে মই আকৌ এটা নতুনকৈ আপডেট নিউজ লৈ আহিলোঁ যে আমি দেখি আছোঁ সাঁওতাল আৰু বড়ো যে কিবা এটা কাজিয়া হৈ আছে যে বড়ো মানুহক এটা হত্যা কৰিলে সাঁওতালবিলাকে আমি দেখিছোঁ হাতত ধেনু লৈ আহিছে বা আমাৰ বড়ো জাতি লোকক বা জুই জ্বলাইছে ঘৰটো এইটো আমি দেখা পাইছোঁ নিউজত যে কিহৰ কাৰণে সকলোৱে ভাই বন্ধু সকলোৱে মৰম কৰি এইবিলাক থাকিব লাগে কিন্তু আমাক যে কিবা বড়ো মানুহ বোলে এটা হত্যা কৰিলে কোকৰাঝাৰত আমি শুনিছোঁ আৰু বহুত হাই কাজিয়া হ'বলৈ গৈ আছে এইটো আমি দেখিছোঁ যে নিউজত যে কিবা এছটিৰ বাবে যে এটা ঘটনা হৈছিলে এইটোৰ বাবে কিবা প্ৰব্লেম হৈছিল নেকি সেইটো কেনচেল কৰাৰ কাৰণে মানে বড়ো মানুহক হত্যা কৰিবলৈ ধৰিলে ধেনু লৈ বড়ো মানুহক মাৰিবলৈ ধৰিলে এইটো মই শুনিছোঁ নিউজত যে আজিৰ খবৰত যে বহুত লোকে যে খং উঠিছে যে কিহৰ কাৰণে হাই কাজিয়া কৰিব লাগে সকলোৱে মানুহ হয় জন্তুটো নহয় আমি ভাই বন্ধু সকলোৱে মিলিজুলি এনেকৈ থাকিব লাগে বুলি মই নিউজত বা ফেচবুকলৈ দেখিছোঁ যে হত্যা কৰা একো কাৰণ নহয় কিয়নো এনেকৈ হত্যা কৰিব নালাগে কিবা এটা প্ৰব্লেম পাইছে কিবা এটা দুখ পাইছে যোগাযোগ কৰক কথা পাতক যে কাৰোবাৰ ঘৰ জ্বলাব লাগে কাৰোবাক হত্যা কৰিব লাগে এইটো কথা নেকি এইটো কথা নহয় বাৰু সকলোৱে পাথৰ জীৱনলৈ অহা নাই আজি আছে কালি নাই মানুহসকলে এদিন আছে কালি মৰিয়ে যাব সেইকাৰণে কোনো কাজিয়া পেচাল কৰিবলৈ কথা নহয় আমি ভাবিছোঁ যে এইবিলাক কৰি থাকিলে কোনো শান্তি নাথাকিব না সাঁওতালে শান্তি থাকিব না বড়োৱে শান্তি থাকিব না হিন্দু মুছলিম শান্তি থাকিব সেইকাৰণে মই কৈছোঁ কাজিয়া পেচাল কৰি লাভ নাই সকলোৱে মৰমৰে মিলিজুলি থাকিব লাগে যে হাথিয়াৰ লৈ আহিছে যে মানুহক হত্যা কৰিবলৈ জুই লৈ আহিছে যে মানুহৰ ঘৰ অহংকাৰ কৰিবলৈ একো লাভ নাই এইবিলাক কাজিয়া পেচাল ষ্টপ কৰি থ'লে ভাল হ'ব নহ'লে কোনো শান্তি নাথাকিব না বেলেগে শান্তি আপোনালোকৰ জনগোষ্ঠীয়ে শান্তি থাকিব না আমাৰ জনগোষ্ঠীয়ে শান্তি থাকিব ঠিক তেনেদৰে হয় সেইকাৰণে মই দুআখৰমান কথা ক'বলৈ আহিছোঁ আপোনালোকেতো গম পালা বেয়া নাপাব ভিডিঅ'টো কৰাৰ কাৰণে আপোনালোকক মই জনাই দিছোঁ যে কোনো কাজিয়া পেচাল কৰি লাভ নাই সকলোৱে ফেমিলি আছে যদি কাজিয়া লাগিবলৈ আপোনালোকে আহে আৰু মানুহে এইবিলাক কাজিয়াৰ পৰা বাচিবলৈ কোনো কি কৰিব কোনো বাধ্য নহ'ব আপোনালোকে যদি কাজিয়া কৰিবলৈ আহে আমাৰ লোকেও কাজিয়া কৰিব যাব এইবিলাক মানে একদম গৰম হৈ যাব সেইকাৰণে কৈছোঁ সকলোৱে এইবিলাক ষ্টপ কৰি থ'ব লাগে এতিয়া নিউজত চাই ল'ম বাৰু আমাৰ সাঁওতাল লোকৰ আৰু বড়ো লোকৰবোৰে কি মেল কৰা হৈছে বা কি কৰা হৈছে কথাটো আপোনালোকে পোনপ্ৰথমে চাই ল'ব আৰু ভিডিঅ'টো হাজাৰতকৈ শ্বেয়াৰ কৰি দিব দেই সকলোৱে এইবিলাক কাজিয়া পেচালৰ বাবে অলপ ষ্টপ কৰি থ'ব লাগে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব মোক চাই লোৱা নিউজটো আগত
সকলোকে নমস্কাৰ জনাইছোঁ। মই ছাত্ৰ ছাত্ৰী সন্থাৰ উপসভাপতি দুৰ্গা চৰেণ। আপোনালোকক ইয়াতে জনাব বিচাৰোঁ যে কোকৰাঝাৰ স্থিত কাৰিগাঁও যি মানসিং ৰোডত যি ঘটনা সংঘটিত হ'ল তাৰ বাবে আমিও দুখ প্ৰকাশ কৰিছোঁ। এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে ঘটনা সংক্ৰান্তক দণ্ডাধিক পৰ্যায়ৰ এক তদন্ত হ'ব লাগে আৰু য'ৰ পৰা ঘটনা সংঘটিত হৈছে তালৈকে তদন্ত কৰি যাতে ইয়াত উচিত ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু এইখিনিতে আমি জিলা প্ৰশাসন, অসম আৰক্ষীক, অসম চৰকাৰক আহ্বান জনাম যাতে যি শান্তি শৃংখলাৰ বৰ্তমানৰ এই বিটিআৰ বা বৰ্তমানৰ যি অসমখনক যাতে কোনেও বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে বা বিশৃংখলাৰ সৃষ্টি নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। আমি খন্তেক সময় আগতে গম পাইছোঁ যে কাৰিগাঁও অঞ্চলত খুব তীব্ৰতৰ, খুব উত্তেজনাপূৰ্ণ বিৰাজ কৰিছে, খুব অপ্ৰীতিকৰ পৰিস্থিতি বিৰাজ কৰিছে। গতিকে অসম আৰক্ষীক আৰু কোকৰাঝাৰ জিলা প্ৰশাসনক আহ্বান জনাম আৰু চিৰাং প্ৰশাসনক আহ্বান জনাম যাতে সেই পৰিস্থিতিত নিয়ন্ত্ৰণলৈ আনে আৰু নিয়ন্ত্ৰণত অনাৰ ক্ষেত্ৰত যাতে চৰকাৰ বা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ আমি কোনো কাৰণত বৰ্তমান সময়ত সংঘাত নিবিচাৰোঁ, কোনো কাৰণত ইয়াত জাতিগত সংঘাত নিবিচাৰোঁ আৰু যাতে কোনেও ইয়ালৈকে নাযায়। গতিকে আমি ছাত্ৰ সন্থাৰ হৈ আহ্বান জনাম যাতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে সংযম হৈ থাকে আৰু এইখিনি সময়ত আমি দোষী কৰায়িত হ'ব লাগে, দোষী কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, পাবই লাগে। কিন্তু এই বুলি আমি কোনেও যাতে আইন হাতত তুলি নলওঁ তাৰ বাবে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। আমি যথোপযুক্ত আমি ব্যৱস্থা কৰি আছোঁ, প্ৰশাসনৰ সৈতে আমি যোগাযোগ অব্যাহত ৰাখিছোঁ। কিন্তু এতিয়ালৈকে যি খবৰ পাইছোঁ বা আমিও এতিয়া সেইখিনি অঞ্চলতে আছোঁ। গতিকে আমি আহ্বান জনাম যাতে জিলা প্ৰশাসনে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে বা নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব আৰু প্ৰশাসনে ওচৰতে আমাৰ শেষ ভৰসা যাতে আইন কোনো হাতত তুলি নলয়। আমিও আহ্বান জনাম যাতে ইয়াত কোনো জাতিগত ভেদাভেদ নাহে, জাতিগত পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে আমি চৰকাৰক আহ্বান জনাম আৰু প্ৰশাসনক আহ্বান জনাম যাতে এইখিনিতে সকলোকে যাতে সংযম হৈ থাকে, সকলোকে যাতে সমিলমিলেৰে দোষী যিয়ে নহওক তাক কঠোৰ শাস্তি পাবই লাগিব, আইনৰ আওতাত তেওঁলোকে শাস্তি পাবই লাগিব, যাতে আইন কোনেও হাতত তুলি নলয় তাৰ বাবে ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। ধন্যবাদ।